হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আমি এতিয়া গৈ আছোঁ গুৱাহাটী। একচুৱেলি মোৰ এসপ্তাহ ধৰি জ্বৰ হৈ আছিল, গাটো বহুতেই বেয়া আছিল, সেইবাবে ভাবিলে মানুহজনে অকণমান ওলাই লৈ যাওঁ। আৰু ৰাস্তাত মানে তেওঁৰ ইমানেই টোপনি আহিল, কাৰণ তেওঁ ৰাতিপুৱা একদম 4টাতে শুই উঠে জিম যাবৰ কাৰণে। সেইকাৰণে মই ভাবিলোঁ অকণমান ড্ৰাইভ কৰি দিওঁ, আৰু বাপেক জীয়েক পূৰা নাক বজাই শুই আছে একদম। আৰু এতিয়া আমি আহি পাই গ'লোঁ ছায়েন্স চিটি। এবাৰ ডাইৰেক্ট ওপৰলৈ যাম, আৰু প্ৰথমবাৰ বাবে চাব আহিছোঁ, নাজানো কেনেকুৱা হয়, ভিতৰত কি আছে, গৈ পালে গম পাম। কিন্তু মাইনা অৱশ্যে সৰু, তাই ইমান বুজি পোৱা হোৱা নাই, তথাপিও লৈ গৈছোঁ। ভিতৰত এটা অডিটৰিয়াম আছে, তাত আমি সোমালোঁ। আৰু ইমান ভাল নালাগিল চাই, লাচিত বৰফুকনৰ কিবাকিবি দেখালে। একচুৱেলি এনেকৈ চবেই ঘূৰি ঘূৰি চাব লাগে, মাজতে বহি লৈ, একদম ইমান মোৰ এইটো খাছ নালাগিল। সেইকাৰণে অলপ সময় চালোঁ বাৰু। অকণমান ৰাউণ্ড কৰি আপোনালোকক দেখাই দিলোঁ, আহিলে এনেদৰে চাব পাৰিব। আৰু ইয়াৰ পিছত আমি বাহিৰলৈ ওলাই আহিলোঁ। মাইনাক ভাবিলোঁ ধুনীয়া এখন ফটো উঠাওঁ, তাই একদম চশমা পিন্ধি যি পজ দি আছে। আৰু এতিয়া আমি ওপৰৰ পাৰ্টটো চাই নামি তললৈ আহি আছোঁ। তলত আৰু চাব লগা আৰু এটা ঘৰ আছে, ইয়াতেও আমি সোমালোঁ। আৰু এইটো এডভেঞ্চাৰ হাউচ বুলি কয়, ইয়াতেও কিবাকিবি আছে, আৰু ইমান খাছ নাই, একচুৱেলি ডেভেলপ হৈ আছে। এইটো এনেদৰে হালি দিলে মানে আপোনাৰ নিজৰ উৰি থকা নিচিনা ফিল এটা হ'ব, মানে ভালেই লাগিল চাই। সকলো বস্তু অকণমান দেখাব আপোনালোকক চেষ্টা কৰিছোঁ। ছায়েন্সৰ ষ্টুডেণ্ট হ'লেতো বহুতেই বেছিয়ে ভাল, তেওঁলোকে এইটো বহুত ধুনীয়াকৈ বুজি পাব, আৰু তেওঁলোক আহিবও লাগে, এবাৰ চাই যাব লাগে। লাষ্টত আৰু এটা থিয়েটাৰ চাবলৈ আমি সোমালোঁ, ভিতৰত এনেকৈ চশমা পিন্ধাই দি, আৰু মানে ছিটটো লৈ থাকে, ধৰি ল'ব লাগে, বহুত ভাল লাগে চাই। আৰু পৃথিৱী আৰু সৌৰজগতৰ বহুত কিবাকিবি দেখায়। আৰু ফাইনেলি লাষ্টত আমি ভাবিলোঁ মাহঁতক আমি ছাৰপ্ৰাইজ দিম, সেইটো কাৰণে ইয়াৰ পৰা ডাইৰেক্ট আমি মাহঁতৰ ঘৰত গ'লোঁ। মায়ে যি ধুনীয়াকৈ কলপাতত বেঙেনা পিটিকা কৰি আছে নহয়, ধুনীয়ালৈ দেখিয়ে মূৰত লাগিছে। আৰু বাইদেৱে মাংস বনাই আছে, আৰু দালি মছলা কিবাকিবি কি কৰি আছে মা? বেঙেনা পিটিকা বেলেগ টেষ্টিকৈ কলপাতত বনাইছে দেখোন, একদম একেই লোভ লাগিছে। এয়াৰ ফ্ৰায়াৰত কৰিছোঁ। অলপমান জ্বলি নাযায়? অঁ আচ্ছা। আৰু ইফালে আমাৰ পোৱালীকেইটাই পূৰা খেলিও আছে, মাজে মাজে কাজিয়াও কৰে, দুষ্টও কৰে বাৰু। সৰুজনীক ইমান পাত্তা নিদিয়ে, দুইজনী লগ হৈ। আৰু আজি আমাৰ ভ্লগটো ইমানতে সময় কৰিলোঁ, ইয়াৰ পিছত আমি ঘৰলৈ উভতি গ'লোঁ। বাই বাই।